অন্ধভক্তবোৰক মই কাণতলীয়া চৰ দিম ওচৰত পালে। তেনেহ'লে হোৱাটছআপ গাইজ কেনে আছে আপোনালোকে? আই হোপ সকলোৱে ভালে আছে গাইজ, ময়ো ভালে আছোঁ। আজি অলপ মনটো ভাল লাগিছে বিকজ আপোনালোকে গম পাই চাগে মই যোৱা জানুৱাৰী 25 তাৰিখে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। যিটো ভিডিঅ'ৰ যোগেদি মই এজন মুস্তাফা কামাল আজহাৰী অন্ধভক্তক মই টাৰ্গেট কৰি কিনি মই কিছুমান মন্তব্য কৰিছিলোঁ বা কিছুমান স্লেং লেংগুৱেজ মই ইউজ কৰিছিলোঁ। তাৰ ফলত মোৰ লগত কণ্টেক্ট কৰিলে। তাৰপিছত আপোনালোকে স্ক্ৰীণত চাব পাৰিছে। চ' গাইজ চাওক, তেখেতক মই কিছুমান স্লেং লেংগুৱেজ ইউজ কৰিছিলোঁ, সেইকাৰণে গাইজ চৰি। আৰু আই হোপ স্লেং লেংগুৱেজ ইউজ কৰাৰ কাৰণে তেখেতে চাগে বুজি পাইছে। মোৰ লগত কণ্টেক্ট কৰিলে, তাৰপিছত কথা বতৰা হ'ল। তাৰপিছত সি মোক ক'লে তুমি মোক এনেকৈ এটেক কৰিলা। চ' গাইজ স্পষ্টীকৰণ দিছোঁ। প্ৰথম কথা হ'ল আমি নিৰপেক্ষ মানুহ, মই সদায় নিৰপেক্ষভাৱে আমি কাম কৰোঁ বা সদায় আমি সমাজৰ ভালৰ কথা চিন্তা কৰোঁ, সমাজৰ কেনেকৈ উন্নতি হয় বা তেনেকৈ কথা আমি চিন্তা কৰোঁ। আৰু মুস্তাফা কামাল আজহাৰীৰ নিচিনা মানুহবোৰে আৰু সত্যৰঞ্জন বৰাৰ নিচিনা মানুহে কি কৰে, সমাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণে তেখেতে কাম কৰে বা হিন্দু মুছলমানৰ মাজত একতাটো ভংগ কৰাৰ ক্ষেত্ৰত তেখেতে কাম কৰে। আৰু তেনেকুৱা মানুহৰ কিছুমান অন্ধভক্ত আছে যিবোৰে কি কৰে, তেখেতক মানে ইনস্পিৰেশ্যন মানি কিনি তেখেতসকলে মানে সমাজত আৰু বেয়া কামৰ প্ৰতি আগ্ৰহ হৈ তেখেতে সমাজখন নষ্ট কৰাৰ চেষ্টা কৰে। চ' গাইজ তেনেকুৱা মানুহৰ পক্ষত আমি টোটেলি নাই, আৰু তেনেকুৱা মানুহৰ পক্ষত আমি কেতিয়াও মানে ভাল মাত নামাতো। তেখেতক মানে সদায় উচতনিমূলক মন্তব্য কৰি কিনি আমাৰ সমাজত বিভ্ৰান্তিৰ সৃষ্টি কৰে। চ' গাইজ আমি স্পষ্টকৈ কৈছোঁ, চাওক গাইজ আমি সদায় নিৰপেক্ষভাৱে থাকিব লাগে, নিৰপেক্ষভাৱে আমি কথা ক'ব লাগে, নিৰপেক্ষ মাত আমাক মাতিব লাগে। চ' গাইজ সেই ল'ৰাটোক মই স্পেচিয়েলি মোৰ ফালৰ পৰা পাৰ্চনেলি মই তাক এটেক কৰিছিলোঁ, যিটো কাৰণত তেখেতে তাৰ ভিডিঅ'টো ডিলিট কৰি দিছে, ফেচবুকৰ পৰা ডিলিট কৰি দিছে। আৰু সি মোক ফেচবুকৰ থ্ৰুৱেদি মোক মেছেজ কৰি মোক জনাইছে, তুমি এনেকুৱা মোৰ ওপৰত এনেকুৱা স্লেং লেংগুৱেজ ইউজ কৰি কিনি মোক এনেকৈ গালি গালাজ কেলৈ পাৰিছা। চ' গাইজ চাওক, মই তাক এনেকৈ ক'লোঁ, চা ভাই তই যিটো কাম কৰিছ, তই গালি শুনাৰ কামেই কৰিছ। প্ৰথম কথা তই গালি শুনাৰ কাম কৰিছ, সেইকাৰণে তোক মই গালি দিছোঁ। আৰু তই যদি ভাল ভিডিঅ' এটা বনালি হয়, নিশ্চয় আমি তোক লাইক কৰিলোঁ হয়। সমাজৰ কাৰণে কিবা এটা ভাল যদি কাম কৰিলি হয়, তো নিশ্চয় আমি তোক ছাপোৰ্ট কৰিলোঁ হয়। বাট তই এনেকুৱা মানুহৰ ওপৰত তই এনেকুৱা ভিডিঅ' বনাইছ, তই গালি খোৱাৰ কামেই কৰিছ। তো সি মোক পিছত ক'লে, চা ভাই যি হ'ল মই ভিডিঅ'টো ডিলিট কৰি দিম, তুমি এক কাম কৰা, তুমি ভিডিঅ'টো আনলিষ্টেড কৰি দিয়া নতুবা ডিলিট কৰি দিয়া। তো মই ক'লোঁ, প্ৰথমত মই ক'লোঁ মই নকৰোঁ, আৰু মই এতিয়ালৈকে কৰা নাই। তাৰপিছতো সি মোক ৰিকুৱেষ্ট কৰিছে, মই তাক কৈছোঁ ঠিক আছে তই ভিডিঅ'খিনি ডিলিট কৰি দে, তাৰপিছত মই ডিলিট কৰি দিম বুলি ক'লোঁ। তো সি কৈছে ভাই ঠিক আছে মই কৰি দিছোঁ, তুমি এইটো ডিলিট কৰি দিয়া। তো যি কি নহওক গাইজ, সি নিজৰ ভুলটো বুজি পাইছে। আৰু মুস্তাফা কামাল আজহাৰী হওক বা সত্যৰঞ্জন বৰা হওক, এনেকুৱাবোৰক কেতিয়াও আপোনালোকে ইনস্পিৰেশ্যন হিচাপে নামানিব। ভাল ভাল মানুহ আছে, ভাল ভাল কণ্টেণ্ট ক্ৰিয়েটৰ আছে, তেখেতক ইনস্পিৰেশ্যন মানক, তেখেতৰ পৰা কিবা শিকক। আপোনালোকে কাম কৰক, ইউটিউবক কৰক, ফেচবুকক কৰক, সেইটো আপোনালোকৰ নিজৰ ব্যক্তিগত কথা হয়, তাততো আমি মাত মাতিব নোৱাৰোঁ। কিন্তু সমাজত যিসকলে ভুল বিভ্ৰান্তিৰ সৃষ্টি কৰিব, তেখেতৰ বিৰুদ্ধে আমি সদায় মাত মাতিম আৰু আমি নিৰপেক্ষভাৱে আমি কথা পাতিম। চ' গাইজ আপোনালোকে সদায় ভাল মানুহৰ ছাপোৰ্ট কৰক, বেয়া মানুহক সদায় বয়কট কৰক। এনেকুৱা মানুহক যে তিৰস্কাৰ কৰক। আপোনালোকে ভাল মানুহৰ ছাপোৰ্ট লওক, ভাল মানুহৰ পক্ষধাৰী হওক। চ' যি কি নহওক গাইজ, আপোনালোকে যদি সেই ল'ৰাটোৰ ভিডিঅ' চাব বিচাৰে, তেখেতৰ ভিডিঅ' ক্লিপ মই ইয়াত ইউজ কৰা নাই বা তেখেতৰ চেনেলৰ নামো মই ইয়াত মেনশ্যন নকৰোঁ। আপোনালোকক যদি লাগে তেনেহ'লে চাওক, মোৰ ডিছক্ৰিপশ্যন বক্সত মোৰ ইনষ্টাগ্ৰাম বা নতুবা ফেচবুকৰ ID আছে, তাত গৈ মোক কমেণ্ট কৰক বা মেছেজ কৰক, মই আপোনালোকক ভিডিঅ'ৰ লিংকটো দি দিম, আপোনালোকে চাব পাৰিব ল'ৰাটোৱে তেখেতৰ ভিডিঅ'ত স্পষ্টীকৰণ কি দিছে। আৰু তেখেতে তাত কৈছে যে মোৰ সেইটো ভিডিঅ' বনোৱা মোৰ নিজৰ ভুল আছিলে, মই কণ্টেণ্টৰ কাৰণে মই বনাইছিলোঁ আৰু ভুল বুলি প্ৰমাণিত হৈছে, সেইকাৰণে মই তাৰ পক্ষত নাই। মই প্ৰথমতে ভাবিছিলোঁ সি ভাল কথা কৈছে, সমাজ কৰাৰ কাৰণে তেখেতে এনেকুৱা কথা কৈছে। তাৰপিছত যেতিয়া বুজি পালে যে নহয়, মুস্তাফা কামাল আজহাৰীৰ কথাত কোনো যুক্তি নাই, তেনেকুৱা মানুহৰ পক্ষধাৰী হ'লে আনে গালি পাৰিবই। তাৰপিছত সি বুজি পোৱাৰ পিছত মোক মেছেজ কৰিছে, মোৰ লগত কথা পাতিছে, মই বহুত টাইম কথা পাতিলোঁ। তাৰপিছত বুজি পালোঁ নহয়, মানুহ মাত্ৰে ভুল, মানুহৰ লগতে এনেকুৱা হ'ব পাৰে বা আমি এটা কথাতে কওঁ মানুহ মাত্ৰে ভুল, তেনেকুৱা তাৰো হৈ গ'ল। যি কি নহওক গাইজ, মানুহ মাত্ৰে ভুল আমিও জানো। তো তাৰ ভুলটো সি বুজি পাইছে, তো সি কৈছে আৰু এনেকৈ কাম নকৰে। তো যি কি নহওক গাইজ, আপোনালোকে সদায় ভাল মানুহৰ ছাপোৰ্ট দিয়ক আৰু ভাল ভাল মানুহৰ কথা শুনক, বেয়া মানুহক সমাজত জেগা নিদিব। চ' গাইজ আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় আমাৰ লগত থাকিব। ধন্যবাদ। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত।